হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসমত 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ল নতুন SOP। কেইবাটাও দিশত শিথিলতা প্ৰদান কৰে ৰাজ্য চৰকাৰে। শিক্ষানুষ্ঠানতকৈ এক ব্ৰেকিং নিউজ যে দীৰ্ঘদিন ধৰি ৰাজ্যত বন্ধ হৈ আছে শিক্ষানুষ্ঠান। কোভিড সংক্ৰমণৰ বাবে বন্ধ হৈ থকা এই শিক্ষানুষ্ঠানসমূহলৈ নতুন SOPয়ে কঢ়িয়াই আনিলে যথেষ্ট শিথিলতা। এতিয়াৰে পৰা অনলাইন মাধ্যমেৰে শিক্ষাৰ্থীৰ পাঠ্যক্ৰম আৰম্ভ হ'ব। আৰু ৰাজ্যজুৰি নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত পুনৰ শিথিলতাৰ ব্যৱস্থা। নিশা 9 বজাৰ পৰা পিছদিনা পুৱা 5 বজালৈ বলবৎ থাকিব সান্ধ্য আইন। নিশা 8 বজালৈ খুলিব পাৰিব হোটেল, ৰেষ্টুৰেণ্ট, ধাবা, ব্যৱসায়িক তথা বাণিজ্যিক প্ৰতিষ্ঠান বিক্ৰী। এনেদৰে আন্তঃজিলা আৰু আন্তঃজিলা যাতায়াত ক্ষেত্ৰত চৰকাৰী বেচৰকাৰী ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ বাছ আদিত 100% আসনে যাত্ৰী পৰিবাহিত অনুমতি। কোনো যাত্ৰীয়ে পৰিবাহী বাহনেই আসনৰ সংখ্যাৰ অতিৰিক্তভাৱে থিয় কৰি যাত্ৰী নিব নোৱাৰিব। যাত্ৰী থিয় কৰি নিয়াৰ বাহন ধৰা পৰিলে তেনে বাহন আৰু থিয় হৈ যোৱা যাত্ৰীৰ ওপৰত বৰ্ধিত হাৰত জৰিমনা বিহাৰ লগতে চালকৰ অনুজ্ঞাপত্ৰ আৰু গাড়ীৰ পঞ্জীয়ন বাতিল কৰা হ'ব। কমেও এপালি কোভিড প্ৰতিষেধক লোৱা লোকেহে আন্তঃজিলা আৰু আন্তঃজিলা যাতায়াত কৰিব পাৰিব। আৰু এক ব্ৰেকিং নিউজ, সুদীৰ্ঘ 5 মাহৰ মূৰত পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙাৰ জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান। কোভিড-19 সংক্ৰমণৰ বাবে বিগত 5 মাহে বন্ধ আছিল এই উদ্যানখন। ৰাজ্যত কোভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ লগতে চৰকাৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যৱসায় বাণিজ্যকে ধৰি সকলো ক্ষেত্ৰত নীতি নিয়মত শিথিলতা প্ৰদান কৰাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই কোভিড প্ৰট'কলৰ মাজেৰে উদ্যানখন পৰ্যটকৰ বাবে 1 ছেপ্টেম্বৰৰ পৰা মুকলি কৰিছে। আৰু এক গুৰুত্বপূৰ্ণ খবৰ, গুৱাহাটীৰ কাহিলীপাৰাত ৰাজ্যখনৰ শিক্ষা পৰিস্থিতি সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ অধ্যক্ষত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। আৰু এই বৈঠকত আছুকে ধৰি মুঠ 34টা সংগঠনক সভাত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল যদিও বঙালী আৰু বৰাকক প্ৰতিনিধিত্ব কৰা কোনো সংগঠনকে এই সভালৈ আমন্ত্ৰণ জনোৱা হোৱা নাছিল, যাৰ বাবে সমগ্ৰ বৰাক উপত্যকাতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। উপত্যকাটোৰ বৰাক ডেম'ক্ৰেটিক ইয়ুথ ফ্ৰণ্টে শিক্ষা বিভাগৰ এনে সিদ্ধান্তৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আন এক খবৰ, ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী আৰক্ষীৰ অভিযান। কাৰ্বি আংলং আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত সফলতা। অসম নাগালেণ্ড সীমান্তৰ লাহৰীজানৰ আৰক্ষীৰ পহৰা চকীত উদ্ধাৰ হৈছে এক বৃহৎ পৰিমাণৰ ড্ৰাগছ। আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হৈছে প্ৰায় 650 গ্ৰাম ড্ৰাগছ আৰু ইয়াৰ আনুমানিক মূল্য প্ৰায় 4 কোটি টকা। কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৰাজীৱ গান্ধীৰ নাম প্ৰত্যাহাৰ। এতিয়াৰে পৰা ওৰাং ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানক কেৱল ওৰাং ৰাষ্ট্ৰীয় উদ্যান ৰূপেহে জনা যাব। লগতে কোভিডত মৃত্যু হোৱা লোকৰ বাবে ৰাজ্য চৰকাৰে 3খনকৈ বিশেষ আঁচনি, কোভিড পিতৃ-মাতৃক হেৰুওৱা শিশুৰ নামত 7,50,000 টকাৰ ফিক্সড ডিপজিট, কোভিডত স্বামী হাৰা পত্নীলৈ 1 লাখ টকা, দুখীয়া লোকক নিকটতম আত্মীয়ই পাব 1 লাখ টকা। ৰাজ্যৰ আন এক খবৰ, মাজুলীৰ বৰগুৰি জৰবিল গাঁৱত শোকাবহ ঘটনা। ঘাঁহ কাটিবলৈ গৈ পানীত পৰি যুৱক এজনৰ মৃত্যু ঘটে। যুৱকজনৰ নাম হেম কুমাৰ ভৰালী, বয়স 27। পিতৃহীন ঘৰখনত একমাত্ৰ সন্তান আছিল যুৱকজন। দিন হাজিৰা কৰি যেনে তেনে ঘৰখন চলাই আছিল যুৱকজনে, কিন্তু পুত্ৰ হেৰুৱাই ভাঙি পৰিছে মাতৃয়ে। ৰাজ্যত আন এক হত্যাকাণ্ডৰ ঘটনা। গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। উজান বজাৰত সংঘটিত হৈছে এই হত্যাকাণ্ড। এগৰাকী 14 বছৰীয়া ছোৱালীক মূৰত প্ৰেছাৰ কুকাৰ আৰু পটা গুটিৰে আঘাত কৰি হত্যা কৰা হৈছে কিশোৰীগৰাকীক। জানিব পৰা মতে কিশোৰীগৰাকীৰ নাম ডিম্পল কুমাপতি। ডিম্পলৰ
পিতৃ মাতৃ 10 বজাত পাছত দোকানলৈ ওলাই যোৱাৰ পাছত এই হত্যাকাণ্ড সংঘটিত হৈছে। আন এক ব্ৰেকিং নিউজ, নতুন দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ অখিল গগৈ। কংগ্ৰেছে ৰাইজৰ দলত মিত্ৰতা হ'ব বুলি এইবাৰ অখিল আশাবাদী। ৰাহুল গান্ধীয়ে মিত্ৰতাৰ প্ৰয়োজনীয়তা বুজি পাইছে বুলি প্ৰকাশ কৰে অখিল গগৈয়ে। উল্লেখ্য যে বিগত কেইদিনমান ধৰি দিল্লীত বাহৰ পাতি আছে অখিল গগৈয়ে, সাক্ষাৎ কৰিছে বিৰোধী দলৰ নেতাসকলক।